হেল্ল' ফ্ৰেণ্ডছ, আমি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ সম্পৰ্কে সকলো কথা আলোচনা কৰি থাকোঁ। আজি মোৰ যিটো টপিক, সেই টপিকটো এনেকুৱা যে আপুনি যেতিয়া কাৰোবাক কেতিয়াবা বিজনেছ সম্পৰ্কে কথা ক'বলৈ গৈছে, তেতিয়া এনেকুৱা হৈছে নেকি যে তেতিয়া আপোনাক কৈছে যে নাই, আমাৰ গাঁৱত এনেকুৱা বহুত কোম্পেনী আছে, আমাৰ গাঁৱত এনেকুৱা কোম্পেনীৰ প্ৰডাক্ট আহিয়ে থাকে, আমাৰ গাঁৱৰ মানুহবিলাকে এনেকুৱা ধৰণৰ কোম্পেনীৰ প্ৰডাক্ট ভাল নাপায়, আমাৰ গাঁৱত এনেকুৱা কোম্পেনী নচলে, এনেকুৱা কোম্পেনী বহুত আহিছে, বহুত গ'ল। তে এনেকুৱা ধৰণৰ যিবিলাক এনচাৰ দিয়ে, এই এনচাৰবিলাক আপোনাক মই আজি বুজাম যে আপুনি কেনেকৈ তাক ভালকৈ ক্ৰছ এনচাৰ দিব, অৰ্থাৎ কেনেকৈ তেওঁক আপুনি এনচাৰটো ক্ল'জ কৰি দিব। প্ৰথমতে বুজিব যে তেখেতক আপোনালোকে বুজাব পাৰিব যে যদি আপোনাৰ গাঁৱত কৰা বিজনেছটোৱে মানুহে কৰিব খোজে, তেতিয়াহ'লে তাৰ এটা উদাহৰণ দিব পাৰিব। খুব ধুনীয়া উদাহৰণ আছে। আজিৰ পৰা 30 বছৰমান আগত বা 20 বছৰ আগত ক'ব পাৰে, এটা ব্যৱসায় আছিলে, যিটো ব্যৱসায় কৰি মানুহবিলাকে খুব স্বাৱলম্বী হ'ম বুলি, খুব আশা কৰি পেলাই যথেষ্ট ছাকচেছ হ'ম বুলি সেইটোত ইনভেষ্ট কৰিছিলে। সেইটো আছিলে PCO আৰু জেৰক্স মেচিনৰ দোকান। সেই PCO আৰু জেৰক্স মেচিনৰ দোকান যেতিয়া কৰিছিলে তেওঁলোকে ভাবিছিলে তেওঁলোকৰ বিৰাট ডাঙৰ এটা বিজনেছ হ'ব, বহুত ডাঙৰ গ্ৰ' কৰিব তেওঁলোকে। কিন্তু বেছি দিন নালাগিল, 5-6 বছৰৰ ভিতৰতে গোটেই বিজনেছটো ধ্বংস হৈ গ'ল আৰু কোনেও আজি PCO বুলি ক'লে বুজিয়ে নাপায়। আজিৰ নেক্সট জেনেৰেশ্যনে PCO কি বস্তু ভালকৈ বুজি নাপায়। ইভেন জেৰক্স মেচিনটো ইমান সস্তীয়া হৈ গ'ল, মানুহে ঘৰতে কিনি ল'ব পৰা হৈ গ'ল। ফাৰ্মাচী, হোটেল, কিছুমান মোবাইল ৰিচাৰ্জ কৰা দোকানত জেৰক্স মেচিনটো এনেই থাকে। গতিকে সেইটো কোনো ব্যৱসায় হৈ নাথাকিলে তাৰমানে এতিয়া। তে বস্তুটো বুজক আপোনালোকে যে টাৰ্ণ অভাৰ বেছি থাকিলেই যে ব্যৱসায় এটা হয়, সেইটো নহয়। সেই কথাটো বুজাবলৈ মই আজি ভিডিঅ'টো বনাইছোঁ। মন কৰিব, মোৰ স্ক্ৰীণত দেখা পাইছে টাৰ্ণ অভাৰ যদি বেছি কৰিব লাগে, তেতিয়াহ'লে আপুনি এটা বিজনেছ চাব পাৰে, ধপাতৰ বিজনেছ, যিটো আমাৰ ইণ্ডিয়াত 4,102 কৰোৰৰ বিজনেছ হয় একৰ্ডিং টু 2021 আৰু 22 ইয়াৰৰ। এইটো এটা ডাটাবেছ হয়। এই ডাটাবেছটোত যদি চাব যায় 4,102 কৰোৰৰ বিজনেছটো আপুনি কিয় নকৰে? তেতিয়াহ'লে কৰিব পাৰে। এইটোতো বহুত ডাঙৰ টাৰ্ণ অভাৰ থকা বিজনেছ, ধপাতৰ বিজনেছ, য'ত আপুনি এনেকৈ মিক্স কৰি থকা বহুত পেকেটৰ বিজনেছ কৰিব পাৰিব, যিবিলাক মানুহৰ মুখে মুখে আজিকালি দেখা যায়, যিবিলাক খোৱাৰ ফলত খুব ধুনীয়া কিছুমান ৰিজাল্ট আমাৰ হাতত আছে। মই স্ক্ৰীণত দেখুৱাব নোখোজোঁ সকলো বস্তু, কাৰণ এইটো চেমিনাৰত আজি আমি সেইটো বস্তু বুজাব খোজা নাই বা এইটো টপিক লৈ পেলাই আমি আজি আলোচনাও কৰা নাই। কিন্তু সেই বস্তুটো আপুনি বুজিব লাগিব যে আমি যে কৰোণা হওঁতে যে ভয় খাইছিলোঁ, আমি যে বিৰাট ভয় খাইছিলোঁ কৰোণা হ'লে কি হ'ব, অমুক হ'ব তমুক হ'ব। কিন্তু জানেনে, কৰোণা হৈ পেলাই সেই 2 বছৰত যিখিনি মানুহ ঢুকাইছিলে, অৰ্থাৎ আমি যদি এটা ফিগাৰ হিচাপে কওঁ, পাৰ্চেণ্টেজ হিচাপে কওঁ, তাতকৈ বহুত বেছি মানুহ ঢুকায় টিউবাৰকুলোচিছ হয়, কেঞ্চাৰ হয়। কিহত জানেনে? এই ধৰণৰ টবেক' জাতীয় বস্তু খাই পেলাই। আপুনি যদি টাৰ্ণ অভাৰ বেছিকৈ কৰিব খোজে, তেতিয়াহ'লে আপুনি ভাবক আপুনি টবেকৰ বিজনেছ কৰক। কাৰণ আমি যদি চাব যাওঁ, টবেক' খাই পেলাই 1 বছৰত 5 লাখতকৈ ওপৰত মানুহৰ মৃত্যুবৰণ কৰে। 5 লাখতকৈ ওপৰত মানুহে মৃত্যুবৰণ কৰিছে অকল টবেক' খাই পেলাই। আপুনি তেনেকুৱা বিজনেছ কৰিব খোজে নেকি? সেইবিলাক বিজনেছত প্ৰডাক্ট কিন্তু ইজিলি চেল হৈ যায়, ইজিলি প্ৰডাক্ট চেল হয়, আপোনাৰ গাঁৱতো চেল হয়, আপোনাৰ গাঁৱৰ কাষৰ প্ৰত্যেকখন দোকানতে চেল হয়, মানুহৰ পকেটে সেইটো বস্তু চেল হয়। অকল যে প্ৰডাক্টটো চেল হ'লেই যে আপুনি সেইটো ব্যৱসায় কৰিব পাৰিব তেনেকুৱা নহয় তাৰমানে, বা ইনকাম কৰিব পাৰিব সেইটোও নহয়। ধপাতৰ বিজনেছ কৰিব খুজিছে নেকি আপুনি? যদি ধপাতৰ বিজনেছ কৰিব খুজিছে, গাঁৱে ভূঞে চহৰে নগৰে সকলোতে অঞ্চলটোতে আপুনি ধপাতৰ বিজনেছ কৰিব পাৰিব। টাৰ্ণ অভাৰো আছে। ইণ্ডিয়াত 4,000 কৰোৰৰ টাৰ্ণ অভাৰ হয় ধপাতৰ বিজনেছটোত। নোৱাৰে ন কৰিবলৈ? মই জানো আপোনালোকে কৰিব নোৱাৰে, কাৰণ এইটো ভাল বিজনেছ নহয়। সেইটো খাই পেলাই মানুহে নিজৰ শৰীৰটোক কেঞ্চাৰৰ প্ৰতি আসক্ত কৰে। গতিকে বুজক যে আজি আমি কোনটো ব্যৱসায়ৰ কথা আলোচনা কৰিছোঁ। আমি যিটো ব্যৱসায়ৰ কথা কৈ আছোঁ আপোনাক, যিটোত আপুনি বাৰে বাৰে ৰিজেকশ্যন কৰি আছে, সেই বস্তুটো হ'ল যে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী। কি জানে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ বিষয়ে আপুনি? কেইটামান কোম্পানীৰ নামৰ বাহিৰে কি জানে? কেতিয়াবা কোম্পানীৰ মিটিঙৰ বা চেমিনাৰত কেতিয়াবা সোমাই পাইছেনে? কি কনচেপ্টত চলে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী? কিমান বছৰৰ পৰা চলি আহিছে? উন্নত দেশবিলাকে আজি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী কৰি পেলাই কিমান ধনী হৈছে, কিমান মিলিয়নাৰ প্ৰস্তুত কৰিব পাৰিছে তেওঁলোকে, কিমান মিলিয়নাৰ আজি প্ৰডিউচ হৈছে ৱৰ্ল্ড ৱাইড। ইমান ডাটাৰ ওপৰত মই নাযাওঁ, কিন্তু এটা ডাটা মই দেখুৱাম আপোনাক যে KPMG আৰু ফিকিৰ ডাটা মতে আপোনালোকে জানে যে 65,000 কৰোৰৰ টাৰ্ণ অভাৰ আমাৰ ইণ্ডিয়াত হ'বলৈ গৈ আছে আগন্তুক 2025 চনত। কাৰণ এই ডাটাটো যদি চাই 2021 চনত 18,000 কৰোৰ টাৰ্ণ অভাৰ কৰিছে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ পৰা। 2021 চনত 27,650 কৰোৰ টাৰ্ণ অভাৰ কৰিছে। ইমান টাৰ্ণ অভাৰ কৰি আছে, ডে বাই ডে গ্ৰ'থ হৈ থকা বিজনেছ। গ্ল'বেলি 12 নম্বৰ কাণ্ট্ৰি হিচাপে ৱৰ্ল্ডত ইণ্ডিয়ান ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী এটা ষ্টেবলিছড হৈছে। তাৰপিছত বহুত এনেকুৱা ষ্টেটমেণ্ট আছে, মোৰ স্ক্ৰীণত দেখা পাইছে যে 18 মিলিয়ন পিপুল ইয়াতে এমপ্লয়মেণ্ট জেনেৰেট কৰিব পৰা এটা ব্যৱসায় হৈ পৰিব 2025 চনত। আৰু আপুনি ভাবিছে আপোনাৰ সন্মুখত এখন ট্ৰেডিশ্যনেল মাৰ্কেট দোকান দি পেলাই আপুনি টবেক' বিক্ৰী কৰিব, চিপছ বিক্ৰী কৰিব, বিস্কুট বিক্ৰী কৰিব, চানাচো বিক্ৰী কৰিব। আপোনাৰ কি মন আছে সেইটো কৰিবলৈ?
যদি মন নাই ন প্ৰেক্টিকেলি ভাবিব লাগিব কোনটো জেগাত আছে আপুনি কেনেকুৱা ষ্টেণ্ডাৰ্ড বিজনেছ কৰিলে আপোনাৰ ল'ৰা ছোৱালীয়ে বা আপোনাৰ নেক্সট জেনেৰেশ্যনে সেইটো একচেপ্ট কৰিব পাৰিব আপুনি কৰা ব্যৱসায়টো জানো আপোনাৰ নেক্সট জেনেৰেশ্যনে কৰিব নালাগিব জেনেৰেশ্যন ইনকাম থাকিব নালাগিব এই বস্তুটো ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত আছে গতিকে বুজক চইচ আপোনাৰ হাতত যে 4,000 কৰোৰ টাৰ্ণঅভাৰ থকা আপুনি টবেকো মাৰ্কেটত হাত দিব নে 27,000 কৰোৰ থকা আপুনি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত হাত দিব আপুনি নিজেই ভাবক আপুনি কোনটো ইণ্ডাষ্ট্ৰীৰ লগত কাম কৰিবলৈ গৈ আছে 27,000 কৰোৰ আজিৰ দিনত টাৰ্ণঅভাৰ হৈ গৈছে লাষ্ট ইয়াৰ ইণ্ডিয়াৰ পৰা তাৰপিছত যদি ভাবিছে যে আপোনাৰ গাঁৱৰ মানুহে আপোনাৰ এইটো বস্তু একচেপ্ট নকৰিব আপুনি ভুল ভাবিছে আজিও ইণ্ডিয়াৰ যিবিলাক টপ মাৰ্কেট চবতকৈ ডাঙৰ টাৰ্গেট যিবিলাক ডাঙৰ চেল হৈ আছে ডাঙৰ টাৰ্ণঅভাৰ কৰি থকা কোম্পানী চব ইণ্টাৰনেশ্যনেল কোম্পানীবিলাকে ডাঙৰ টাৰ্ণঅভাৰ কৰিছে ইণ্ডিয়ান মেণ্টেলিটিৰ কাৰণে ইণ্ডিয়ান কোম্পানীবিলাকে টাৰ্ণঅভাৰ কৰিব পৰা নাই ভিডিঅ'টো বেছি দীঘল নকৰোঁ মেক্সিমাম জেগাত এই ভিডিঅ'টো শ্বেয়াৰ কৰক ক্লিয়াৰ হ'ব পাৰিব যে একচুৱেলি আপোনাৰ গাঁৱত সকলো বস্তুৱেই চেল হ'ব কিন্তু আপোনাৰ মানসিকতা বদলাব লাগিব আপোনাৰ শিকাৰ আগ্ৰহ থাকিব লাগিব কি গাঁৱত কি প্ৰডাক্ট চেল যাব আপুনি যদি ক'বই পাৰিলে হয় নহয় আপোনাতকৈ ডাঙৰ ব্যৱসায় আপোনাৰ অঞ্চলত কোনো নাথাকিলে হয় বস্তুটো মন কৰিব যদি আপুনি জানিলে হয় যে আপোনাৰ গাঁৱত কি ব্যৱসায় চলিব তেতিয়াহ'লে দেখোন আপুনি সেই ব্যৱসায়টো কৰি আপুনি আপোনাৰ অঞ্চলত আপোনাৰ চহৰ নগৰ গাঁৱত আপুনি সকলোতকৈ ধনী ব্যক্তি হৈ থাকিব পাৰিলে হয় সফল ব্যক্তি হৈ থাকিব পাৰিলে হয় আপুনি আজিলৈকে পাৰা নাই কিয় জানে আপোনাৰ চিন্তাধাৰাটোৱেই ভুল আপোনাৰ চিন্তাধাৰা ভুল আপুনি যিটো প্ৰডাক্টত মাৰ্কেটত নচলিব বুলি কৈছে আচলতে সেইটোৱেই চলে সেইকাৰণে আপুনি আজিলৈকে ছাকচেছ হ'ব পৰা নাই বস্তুটো মন কৰিব আৰু যদি অধিক জানিব লাগে এই ভিডিঅ'টোৰ স্ক্ৰীনত দেখি থকা যিটো হোৱাটছআপ নাম্বাৰ তাতে কমিউনিকেশ্যন কৰক টিম ৰাইনো আমাৰ অল অসমত আমি টিম ৰাইনো হিচাপে কাম কৰোঁ টিম ৰাইনোৱে আপোনাক ছাপোৰ্ট কৰিব আপোনাক ট্ৰেইনিং দিব আপোনাৰ অঞ্চলত কেনেকৈ প্ৰডাক্ট চেল হয় কেনেকৈ প্ৰডাক্টটোত আপুনি কাম কৰিব পাৰিব গোটেই বস্তুখিনি আপুনি জানিবলৈ আমাৰ লগত যোগাযোগ কৰক আমি আপোনাৰ অঞ্চলৰ ব্যক্তিৰ লগতে আপোনাক যোগাযোগ কৰাই দিম আৰু দেখিব আপুনি নতুন ব্যৱসায়টোত কেনেকৈ সফল হ'ব পাৰে কাৰণ মই যিখিনি ডাটা দেখুৱাইছোঁ এইখিনি গ্ল'বেলি ডাটা হয় এইটো কোনো মোৰ পাৰ্চনেল ডাটা নহয় যে 2025ত 65,000 কৰোৰ টাৰ্ণঅভাৰ কৰিবলৈ গৈ আছে য'ত নৰ্থ ইষ্টৰ নিচিনা জেগাত 30% টাৰ্ণঅভাৰ থাকে গতিকে অসমৰ নিচিনা জেগাততো 5 to 8% টাৰ্ণঅভাৰ থাকে গতিকে কিমান ডাঙৰ টাৰ্ণঅভাৰ এটাৰ আমি অংশীদাৰী হ'ব পাৰিম কিমান বেনিফিট ল'ব পাৰিম এই ইণ্ডাষ্ট্ৰীটোত থাকিলে কিন্তু প্ৰপাৰ সময়ত যোগদান কৰিব লাগিব দেৰি কৰিলে নহ'ব আজিয়ে যোগদান কৰক